দুজন বৰ ভাল বন্ধু আছিল। এখন ডাঠ জংঘলেদি সিহঁত দুয়ো গৈ আছিল। দুয়ো বন্ধু নিজৰ নিজৰ বন্ধুত্বৰ ওপৰত বৰ গৌৰৱ কৰিছিল। জংঘলখনো বৰ ডাঠ আছিল। তেওঁলোকৰ বন্ধু এজনে বৰ ভয় কৰিছিল। তেতিয়া সিজন বন্ধুৱে ক'লে, ভয় নকৰিবা বন্ধু, মই আছোঁ, মই তোমাৰ সঁচা আৰু ভাল বন্ধু। এনেকুৱাতে দেখিলে ভালুক এটা আহি আছে। ভালুকটো দেখি সিহঁত দুয়ো মূৰেদি ঘাম বাগৰিবলৈ ধৰিলে। দুয়ো ভয়ত কঁপিছে। সিহঁতে ক'ত যাব, কি কৰিব? এজন বন্ধুৱে কোৱাকুই কৰিলে, বন্ধু তুমি মোক এৰি নাযাবা আৰু ময়ো তোমাক বিপদত এৰি নাযাওঁ। লগত কথা পাতি থাকোঁতে তাৰে এজন বন্ধু দৌৰি গৈ গছৰ ওপৰত উঠিলগৈ। এতিয়া তলত থকা বন্ধুজনে কি কৰিব? তাৰতো বৰ ভয় লাগিল। সি ক'ত যাব, কি কৰিব? তেনেকুৱাতে তাৰ মনত এটা বুদ্ধি খেলালে। তলত থকা বন্ধুজনে বুদ্ধি এটা ভাঙিলে আৰু সি তলত চিধা হৈ শুই পৰিলে। আৰু ভালুকজন লাহে লাহে আহি তাৰ ওচৰ পালেহি আৰু ভালুকটোৱে শুঙি চাই, এইটোতো মৰিলে, ইয়াক কেনেকৈ খাব? সেইকাৰণে ভালুকটোৱে তাক থৈ গুচি গ'লগৈ। গছত উঠি থকা বন্ধুজনে ওপৰৰ পৰা চব চাই আছিলে আৰু সি নামি আহি তলৰ বন্ধুজনক ক'লে, বন্ধু তোমাক ভালুকে নেখালে যে তুমি কেনেকৈ বাচিলা? বন্ধুজন উঠি পেলাই ক'লে, বন্ধু মই ভালুকজন ওচৰ চাপি আহোঁতে মোৰ উশাহ মই বন্ধ কৰি ৰাখিছিলোঁ, সেইকাৰণে মই বাচি গ'লোঁ। কিন্তু বন্ধু এটা কথা বুজি নাপালোঁ যে তুমি মোক বিপদত এৰি তুমি নিজেই বাচিবলৈ চেষ্টা কৰিলা, মোকতো তুমি এৰি থৈ গুচি গ'লা। তুমিনো এয়া প্ৰকৃত বন্ধুনে? প্ৰিয় বন্ধু বান্ধৱীসকল, আমি এই ভিডিঅ'টোৰ পৰা এইটোৱে বুজি পালোঁ যে প্ৰকৃত বন্ধুৱে কেতিয়াও বিপদৰ সময়ত বন্ধুজনক বিপদত পেলাই থৈ নাযায়। আৰু বন্ধু চিনি পোৱা যায় বিপদৰ সময়তহে। যি বন্ধুৱে নিজক বচাবলৈ এৰি লোকৰ সহায়ৰ বাবে আগবাঢ়ি যায়, সিয়ে প্ৰকৃত বন্ধু। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি আকৌ আহি আছোঁ নতুন এটা ভিডিঅ' লৈ। ধন্যবাদ।